আজিৰ অনুষ্ঠানৰ মুখ্য অতিথি মহোদয় অইল ইণ্ডিয়া লিমিটেডৰ আৱাসিক মুখ্য বিষয়া শ্ৰীযুত हमारे वर्तमान यूनिट कमांडर डीसी एग्जीक्यूटिव मलकीत सिंह और आज इस আজি এই পবিত্ৰ দিনটোৰ আৰম্ভণিতে মই দেশৰ স্বাধীনতাৰ হকে সুৰক্ষা আৰু আত্মবলিদান দিয়া মহান বীৰসকলক শ্ৰদ্ধা কৰিছোঁ। আজি সমগ্ৰ ভাৰতবৰ্ষই অতি উলহ মালহেৰে স্বাধীনতা দিৱস উদযাপন কৰিছে। আজিৰ দিনটোত প্ৰতিজন ভাৰতীয় একেই আৱেগ আৰু আন্তৰিকতাৰে এই দেশৰ নাগৰিক হিচাপে গৌৰৱ অনুভৱ কৰে। আজি কেৱল স্বাধীনতা দিৱসৰে নহয়, আজি হৈছে ভাৰতৰ ঐতিহ্য, একতা